আমি পুৰা পাহাৰ বগাই বগাই দেখিছেনে এতিয়া আমি আহিছোঁ আৰু ইফালে মই হেল্ল' এভৰিৱান কি খবৰ সকলোৰে সাগৰ সকলোৰে ভাল আৰু মোৰো ভাল তো মোৰ নতুন লং এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ আমি আজি গৈ আছোঁ ঘূৰিবলৈ এতিয়া ইভিনিং টাইম কেইটা বাজিছে নাজানো তো আমি দুজনী গৈ আছোঁ এতিয়া ঘূৰিবৰ কাৰণে তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু যোৱাৰ আগত চব বস্তু ভালকৈ চেক কৰি গৈছোঁ যে বাথৰুমৰ টেপ চেপ কিবা খোলা মেলা আছে নেকি কাৰণ আমাৰ যোৱাকালি বহুত বেয়া অৱস্থা হৈছে এনেকৈ টেপ খুলি যোৱা কাৰণে এইটো গোটেই ৰুম পানী হৈছিলে তো নাই কিটচেনতো নাই তো এতিয়া আমি যাই থাকোঁ তো আপোনালোকে চাই থাকক আৰু দেখিছেনে তাইৰ বিৰাট ফূৰ্তি আৰু নাচি নাচি আহি আছে মানে ঘূৰিব যাবলৈ পায় আৰু মানে বিৰাট ফূৰ্তি তো এয়া আমি গ'লোঁ এতিয়া আমি গৈ আছোঁ তিনিজন মানে দাদাজন আছে যে দাদাজনে মানে আগত লৈ ল'ব বাইক আৰু এয়া আমি এতিয়া আহি পাই গ'লোহি মানে পূৰা গৈ আছোঁ আৰু গেটখন চাই ধৰিব পাৰিছেনে আমি ক'লে আহিছোঁ য়েছ আমি আহিছোঁ আজি জু চাবলৈ মানে চিৰিয়াখানালৈ আৰু কি দেখোঁ নাজানো আমি দুজনী এতিয়া আহি পাই গ'লোহি চিৰিয়াখানা তো আপোনালোকে গেটখন চাই পিনি দেখি গম পাইছে চাগে আৰু চাওকচোন কি ধুনীয়া এটা পৰিৱেশ মানে একদম পূৰা চাৰিওফালে গ্ৰীণ 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 তো মানে সোমায়ে ভাল লাগি গ'ল কিন্তু বেয়া কথাটো হ'ল যে আমি ইমান বস্তু চাবলৈ নাপালোঁ কাৰণ মানে আমি ইভিনিং টাইমত আহিছিলোঁ ন তো জু চাবৰ কাৰণে বোলে মৰ্ণিং টাইমতে আহিব লাগে তো এইটো চাওক জিৰাফ মানে জিৰাফটো মই ফাৰ্ষ্ট টাইম দেখিছোঁ ইয়াৰ আগৰবাৰ চিৰিয়াখানাত আহোঁতে নাছিলে তো মই মানে দেখা নাছিলোঁ আৰু ইফালে চাওক এইটো বান্দৰ আৰু ইফালে মই আৰু ইফালে হ'ল এয়া ধনেশ পক্ষী মানে একদম নেদেখা বস্তু দেই কিছুমান দেখিছোঁ মই মানে একদম ফাৰ্ষ্ট টাইম দেখিছোঁ ইয়াৰ আগত মই আহিছিলোঁ ক্লাছ 6 পঢ়ি থাকোঁতে আৰু এতিয়াতো মই গ্ৰেজুৱেশ্যনে কমপ্লিট কৰিলোঁ তো এইবোৰ বস্তু মই দেখা নাই ফাৰ্ষ্ট টাইম দেখিছোঁ চাই পিনে কিন্তু মানে মই বহুত ভাল পাইছোঁ মানে চাই পিনে মোৰ বিৰাট ভাল লাগিল আৰু এই ধনেশ পক্ষীটো বহুত মানে ডাঙৰ আছিলে দেই এইটো চাওক এইটো কেনেকুৱা আছে দেখিছেনে একদম ঠোঁটটো মানে য়েল্ল' কালাৰ তো মানে ভাল লাগিল আৰু চাই পিনি মানে বহুত নেদেখা বস্তু দেখিছোঁ তাৰপিছত ইফালে আহি পাই গ'ল এইটো ঈগল মাই গড এইটো দেখিবলৈ যে মানে এইটো কেমেৰাতহে মানে এনেকুৱা দেখিছে বাট ৰিয়েলত মস্ত এটা আছিলে আৰু মানে একদম পূৰা খুটি দিব যেন তেনেকুৱা টাইপকৈ আছিলে মুখ মেলি তাৰপিছত ইফালে আহি পাই গ'ল এইটো কি বুলি আছিলে জানো পাহৰি থাকিলোঁ তাৰপিছত ইফালে এয়া হৰিণাটো এভেইলেবল মানে একদম আপুনি সোমাই যোৱাৰ লগে লগে দেখিব হৰিণা বহুত তাৰপিছত ইফালে আমি চাব আহিলোঁ এয়া বাঘ কিন্তু এটা কথা বাঘকেইটা মানে কিয় শুই থাকে সেই বস্তুটো মই গম নাপাওঁ মানে এনি টাইম চিৰিয়াখানাত বোলে বাঘকেইটা শুয়ে থাকে তো আমি এতিয়া আহোঁতেও মানে শুয়ে আছিল তাৰপিছত ইফালে চাওক এইটো সিংহ দেখিছেনে কেনেকৈ আছে গাইজ মাই গড এইটো যে কেনেকৈ গৰজি আছিল মানে সিংহ দুটা আছিলে দেই এটা মাইকী এটা মতাটো এনেকুৱা গৰজি আছিল নহয় তাৰপিছত ইফালে চাওক বগা হৰিণ ইয়াত দেখিছেনে বগা হৰিণ তো মানে মই এইবোৰ বস্তু লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ তাৰপিছত এটা মানে ধুনীয়া পৰিৱেশ আৰু এইবোৰ চাওক একদম চব গ্ৰীণ এৰিয়া তো ভাল লাগিল কিন্তু আমাৰ চাই পিনেও ভালেই লাগিল কাৰণ যিহেতু বস্তুবোৰ ইণ্টাৰেষ্টিং ন একদম মানে বহুত ভালো লাগিল তো পাহাৰ বগোৱা যেন নাই লগা মানে কিন্তু ভাগৰো লাগিছে দেই তাৰপিছত আমি এতিয়া চাবৰ কাৰণে গৈ আছিলোঁ বহুত ঘামিছে আমি পাগল হৈ গৈছোঁ আমি পুৰা পাহাৰ বগাই বগাই দেখিছেনে এতিয়া আমি আহিছোঁ সৰ্প চাবলৈ সৰ্প কিন্তু ভালকৈ একো দেখাই নাপালোঁ গাইজ মানে ভিতৰত সোমাই দিছে আমাৰ অহা টাইমিংটো বেয়া হ'ল আমি আহিব লাগিছিলে দিনত আমি আহিছোঁ 5টা বজাত সেইকাৰণে আমি ভালকৈ একো চাব নাপালোঁ এতিয়া আমি চাম খাপ আৰু এইকেইটা হ'ল মোৰ এক্স অলপ দেখাই আছোঁ মোৰ এক্স চাব মোৰো এক্স আছে ইয়াতে একেলগে মোৰ এক্সকেইটাক যদি আপোনালোকে নাই দেখা দেন মই আজি দেখাম মোৰ এক্সকেইটাক নহ'লে ঘৰৰ ওচৰৰ আণ্টিকেইজনী ঘৰৰ ওচৰৰ আণ্টিকেইজনী আৰু যোনকেইজনীয়ে মানে মোৰ কথা মানে একদম লগাই থাকে সেইকেইজনীক যদি চাব বিচাৰিছে দেন এইটো ভিডিঅ' মানে পূৰা লাষ্টলৈকে চাই থাকিব পিঞ্জেৰাত সোমাই থৈ দিছে সিহঁতক দেখাম আজি যোনকেইজনী মানে খুটি থাকে মানে পিছফালৰ পৰা সেইকেইজনীক দেখাম আজি চাই থাকক যোনবোৰ মানুহে আমাক পিছফালৰ পৰা খুটি থাকে মানে যে আগফালৰ পৰা ভাল দেখায় পিছফালৰ পৰা খুটি থাকে তেনেকুৱা ধৰণৰ মানুহবিলাক আমি দেখাই আছোঁ মানে আমাৰ লাইফত যোনবিলাক তেনেকুৱা ধৰণৰ মানুহ আছে যে পিছফালৰ পৰা আমাক খুটি থাকে তেনেকুৱা মানুহক আমি চাই থাকক